এভৰিৱান, কি খবৰ সকলোৰে? আমাৰ ফাৰ্ষ্ট মিনি ব্লগৰে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ইয়াত 6টা, কিন্তু এই 6টা বজালৈকে ইয়াত পোহৰ হৈ আছে। ইয়াত 7টামান বজাতহে আন্ধাৰ হয়। আমি দেহাৰ মই অকণমান ওলাই আহিছোঁ খোজকাঢ়িম বুলি। যদিহে আমাৰ চেনেলটোত কোনোবা নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি ক'ব। ছাবস্ক্ৰাইব কৰি 500 টকা আনছাবস্ক্ৰাইব কৰি নিদিব, এনেকুৱা বহুতেই কৰিছে, বেয়া লাগে তেনেকুৱা কৰিলে। কি হ'ল? ভিডিঅ' দিবলৈ মনেই নাযায়, যিহেতু ভিডিঅ' কোনো ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, ভিউজ নাহে, একো চাবলৈ নাপায়, দিবলৈও মন নাযায়। আপোনালোকে ভিডিঅ'বোৰ চাব, তেতিয়াহে দিবলৈ মন যায়। কি হ'লনো তোমাৰ? হা? এই নাপায়। সেয়াই আৰু কিনো কৰিব, আবেলি সময়ত অকণ খোজকাঢ়ি ফুৰিছোঁ। ৰাস্তালৈতো ওলাই নাযাওঁ, যিহেতু ৰাস্তাত গাড়ী মটৰ বেছি হৈছে ন, দেহাই দৌৰি গুচি যায়। এটা বস্তু দেখাম দেই, মানে আগতে দেখাইছোঁ ভিডিঅ'ত। এই আম দেখিছেনে? আমবোৰ ডাঙৰ হৈছে আৰু অসমত চাগে কলি হৈছে। ইয়াত খাই থাকিব পৰা হয়। ইয়াত যিহেতু 12মহীয়া আম কঁঠাল 12 মাহে লাগিয়ে থাকে। মিও মতা হওঁ, মিও চিৰিয়া মাতি দিয়া। হা? চৰাই? তোমাৰ দাঁতকেইটা খাই দিয়া, দাঁতকেইটা খাই দিয়া। ভালকৈ দেখুৱা, এইফালে চোৱা, এইফালে চোৱা, ভালকৈ দেখাই দিয়া। ৰাস্তাইদি মানুহ গৈছে, দেখাই ৰুগী চাইছে, নাপায় তেনেকৈ দিব। তেনেকৈ বলিয়াই দিয়ে। অ' তুমি ভয় খুৱাইছা? দেহাই ভয় খুৱাইছে সেয়া ৰাস্তাই যোৱা মানুহ। তোমাৰ সেইটো দিলে তেনেকৈ ভয় খাব নি? অঁ, তোমাৰ দাঁতকেইটা দেখাই দিয়াচোন। অ' তোমাক তেনেকৈ কোনে ভয় খুৱায়? সেইদিনাখনি আমাৰ মালিকৰ বুঢ়াজনে ইয়াক ঐত বুলি কৈছিলে, সেইটোকে ঐত বুলি দেখাই থাকে, মানে ভয় খুৱাইছিলে। ককায়ে কেনেকৈ গালি দিছিলে? ককাজনে কেনেকৈ গালি দিছিলে তোমাক? তেনেকৈ? অঁ, তুমি বলিয়াক দম কেনেকৈ দিয়া, কৈ দিয়াচোন। হা? দেহাই বলিয়াক মাৰিম। অঁ, এনেকৈ কোৱা, মাৰিম বুলি কোৱা। অঁ, সেয়া কোননো? সেয়া কোন? ইয়া কোন? ৱালত যে আছে কোন? ইয়া পানী। ইয়া ৱালত থকা কোন? সি পিনে চা। আমাৰ যে ৱালখনত যে আছে সেয়া কোন? আম্মা। আম্মাচি। আজিলৈ আহিছোঁ, বাই বাই।